बिचार गोरोबथानि मोनफ्रोमबो दफाखौ मावफुंनाया गोहैले जादों। बे बाथ्राखौ बुंदों दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा। दिनै तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि सेथि थान्दै जखन्थाइ आरो सुक्ला सेरफां दख'रा दुलाराय बर' फरायसा आफादनि 30थि थान्दै जखन्थाइ दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा बे मेलाव बाहागो लानानै बे बाथ्राखौ बुंथियो। मख'नो गोनांदि सुक्ला सेरफांनि सिङाव थानाय निधुवायाव खुंजानाय तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि सेथि थान्दै जखन्थाइ आरो सुक्ला सेरफां दख'रा दुलाराय बर' फरायसा आफादनि 30थि थान्दै जखन्थाइनि गेवलां मेलाव सोलोंथाइ आरो समाज दानाय आरो दुलाराय बर' फरायसा आफादनि थांखि आरो खामानि मावनो बेफोरनि सायाव गुवारै सावरायनाय जायो। तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि आफादगिरि बानेश्वर नार्जारी बिथांनि आफाद सामलायनायाव गेवलां मेल खुंनाय जायो। बे गेवलां मेलखौ बेखेवनानै होयो 30 नं गरेश्वर बियामनि एमसिएलए पबित्र कुमार बर' बिथाङा बाहागो लानानै हाबाफारिखौ बेखेवनानै होयो। बे मेलाव गाहाय आलासि महरै बाहागो लायो दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा बाहागो लानानै बेसेन गोसा बिबुंथि होलाङो। थि बुंथिगिरि महरै बाहागो लायो बर' थुनलाइ आफादनि गाहाय नेहाथारि नीलकान्त गयारी बिथाङा बाहागो लानानै बेसेन गोसा बिबुंथि लाखियो। बे गेवलां मेलाव जर'खा आलासि महरै बाहागो लायो 5 नं तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारी बिथाङा। माननि आलासि महरै बाहागो लायो तामुलपुर जिल्ला बर' थुनलाइ आफादनि आफादगिरि, तामुलपुर ट्राइबेल संघनि आफादगिरि, तामुलपुर जिल्लानि गुबुन हारिनि फरायसा आफादनि बिबानगिरि, लोगोसे तामुलपुर जिल्ला गागि नोगोरारि मेलेमजिबि आरो समाज सिबियारि आरो रायजो राजाफोरा बे हाबाफारियाव बाहागो लानानै हाबाफारिखौ जाफुंसार खालामो। तामुलपुर जिल्ला कमिटी एबसुर আজি মুকলি সভা আৰু ইয়াত বড়ো জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি ভূমিকা আৰু ৰাইজে যেনেকুৱা এবছুক শক্তিশালী ৰূপত সমৰ্থন দি পেলাই জাতীয় স্বাৰ্থ জাতীয় চেতনা আৰু আবেগ অনুভূতিৰে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই শিক্ষা দীক্ষাতে হওক, আৰ্থ সামাজিক বা সংস্কৃতিতে হওক, সকলো দিশত আগুৱাই নিয়াৰ স্বাৰ্থত ৰাইজৰ যিখিনি সহায় সহযোগিতা নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি সংকল্প লৈছোঁ যে আগন্তুক দিনত বড়ো জাতিক বিশ্ব দৰবাৰত উপেন ব্ৰহ্মৰ যি সপোন, সেই সপোনত এটা উন্নত জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ যিখিনি কাম, আধৰুৱা থকা যিখিনি কাম আমি আখৰে আখৰে আমি কাম কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। আৰু এই ক্ষেত্ৰত বিটিআৰ শান্তি চুক্তিৰ যিবিলাক আধৰুৱা হৈ থকা যিবিলাক দফা, সেই দফা ৰূপায়ণৰ ক্ষেত্ৰত অসম চৰকাৰ, ভাৰত চৰকাৰ, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত বিটিআৰৰ বাউণ্ডাৰী যি গাঁও অন্তৰ্ভুক্ত বা সীমা সম্প্ৰসাৰণৰ কথা, সেইটো আৰু বহুতো মানে আগুৱাই যাব লাগিছিল। বৰ্তমান 41খনহে গাঁও তাত অন্তৰ্ভুক্ত হৈছে, 19খন গাঁও অন্তৰ্ভুক্ত কৰিব লগা আছে আৰু অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লগা আছে। সেই ক্ষেত্ৰত অলপ লেহেমীয়া হোৱাটো আমি দেখিবলৈ পাইছোঁ। তো ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে গাঁও অন্তৰ্ভুক্ত যি কথা, সেই কথাটো লৈ পেলাই অসম চৰকাৰে যাতে ক্ষিপ্ৰতাৰে কাম কৰে, আখৰে আখৰে তেওঁলোকে কাম কৰাত যাতে মনোনিৱেশ কৰে, তাৰ কাৰণে আমি দাবী জনাওঁ, আহ্বান জনাওঁ। আৰু বিটিআৰৰ যি সমষ্টি, সেইটো 60টা হ'বলৈ গৈ আছে। তাত যিখিনি 39টা ছাবজেক্ট পাৱাৰ দিছিল, এইটো 42টা হ'বলৈ গৈ আছে। আৰু বিটিএডি যোনটো নামাকৰণ আছিল, এইটো বিটিআৰ এটা মানে সম্প্ৰসাৰিত এৰিয়া হিচাপে এইটো পাৰ্লিমেণ্টত সংশোধন আনিব লাগিব, 6 শিডিউল সংশোধন। সেই ক্ষেত্ৰতো বহুতো কাম কৰিবলগীয়া আছে। আৰু 6.3 যি এটা কলেজ প্ৰভিন্সিয়েলাইজেশ্যন, 10টা কলেজ প্ৰাদেশিকীকৰণৰ কথা আছিল, এইটো কৰি দিলে। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আধৰুৱা 16খন কলেজ আৰু হাইস্কুল, এম ই স্কুল, এল পি স্কুল গোটেইখিনি সময়মতে কৰিব লাগে বুলি আমি দাবী জনাওঁ। চৰকাৰে যেতিয়া ক্লাছ 6ত
মেথছ আৰু ছায়েন্সত ইংৰাজী ভাষা প্ৰয়োগৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা আমি যৌথভাৱে আলোচনা চলাই আহিছিলোঁ আৰু আমাৰ দাবী অটল আছিল যে আমি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত আমি নিজৰ মাতৃভাষাত আমি পঢ়িব পাব লাগে আৰু যোৱা 29 আগষ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে যোনটো মাধ্যমৰ কথা ইংৰাজী যোনটো ইয়াত ব্যৱহাৰৰ কথা সেইটো আৰু চৰকাৰে আৰু মানে আগ নবঢ়াব আৰু এই ক্ষেত্ৰত বড়ো মাধ্যম বা অসমীয়া মাধ্যম নিজৰ মাতৃভাষা দিয়ে আগবঢ়াব পাৰিব বা আপোনালোকে কণ্টিনিউ কৰিব পাৰিব এই ক্ষেত্ৰত যে হাফ ইয়াৰলি এক্সাম এইটো বড়ো মাধ্যমৰ হৈ গ'ল কিতাপ বড়ো মাধ্যম দি আজি মানে আৰম্ভ কৰা হ'ল আৰু গোটেইখিনি হৈ আছে তো তেনে ক্ষেত্ৰত গুণ উৎসৱ এই সময়ত যি পালন কৰি আছে সেই গুণ উৎসৱত আমি দেখিবলৈ পালোঁ যে ইংৰাজী ভাষাত মেথছ আৰু অংকৰ কুৱেশ্যন দিছে যাৰ কাৰণে এপছু আৰু সাহিত্য সভা যৌথভাৱে আমি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিও আমি বাধ্যত পৰিণত হৈছোঁ যে এই যে গুণ উৎসৱৰ ক্লাছ 6 সেইটো আমি বাধা দিব লগা পৰ্যায় এইটো পাইছেগৈ তো তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে যি ক্লাছ 6ৰ মেথছ আৰু ছায়েন্স অসম চৰকাৰে বড়ো ভাষাত কুৱেশ্যন পেপাৰ প্ৰিণ্ট আউট কৰি পেলাই আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ সমগ্ৰ শিক্ষা অভিযান MD ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ কাৰণে পুনৰ যাতে পৰীক্ষা পাতে আৰু কোনো কাৰণত বড়ো ছাত্ৰ ছাত্ৰী যাতে ইয়াৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে আমি চৰকাৰক আহ্বান আৰু দাবী জনাইছোঁ আমি আমাৰ কথা আমি স্পষ্ট কৰিছোঁ যে বিটিআৰ শান্তি চুক্তি 2024ৰ আগে আগে আখৰে আখৰে ৰূপায়ণ কৰা হ'ব সেই প্ৰতিশ্ৰুতি চৰকাৰে প্ৰদান কৰিছিল বহুতো সমস্যা গ'ল কোভিড গ'ল আন সমস্যা গৈছে আমি মানি লৈছোঁ কিন্তু যিখিনি মূল দফা আছিল গাঁও অন্তৰ্ভুক্ত সমষ্টি ইয়াত সম্প্ৰসাৰণ এই বিষয়বিলাক আৰু বহুতো জটিল বিষয় কাৰ্বি আংলঙৰ ST হিলৰ সমস্যা সেইবিলাক যেনেকুৱা হ'ব লাগিছিল সময়মতে হোৱাটো আমি দেখিবলৈ পোৱা নাই ক'তবা নহয় ক'তবা লেহেম হৈছে ক'তবা নহয় ক'তবা এই গতিটো ৰুদ্ধ হৈ পৰিছে তো তাৰ কাৰণে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ যে আখৰে আখৰে ৰূপায়ণৰ যি প্ৰতিশ্ৰুতি আছে সময়মতে এইটো পালন কৰিব লাগে আৰু যদি সময়মতে এইটো নহয় তেতিয়াহ'লে নিখিল বড়ো ছাত্ৰ সন্থাই গণতান্ত্ৰিক পন্থা গণতান্ত্ৰিক আন্দোলন আমি প্ৰতিবাদী কাৰ্যসূচী ল'ব আমি বাধ্য হ'ম কাৰণ এই চুক্তি ৰূপায়ণ কৰা আৰু ৰূপায়ণ হোৱাটো সমগ্ৰ বড়ো জাতি বড়ো জনগোষ্ঠী বিচাৰে আৰু বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মংগলৰ আৰু উন্নয়নৰ কাৰণেহে বিটিআৰ শান্তি চুক্তি তো ইয়াৰ কাৰণে আমি এই কথাটো ব্যক্ত কৰিছোঁ ধন্যবাদ কাউন্সিল অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ত্ৰিটায়াৰ এটা মেকানিজমত তেওঁলোকে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কাম কৰি আছে কিন্তু আমাৰ অভিযোগটো হ'ল যে যোনটো কাম চলি আছে যোনটো ৰূপায়ণৰ কাম এইটো ক্ষিপ্ৰতাৰে সময়মতে যোনটো হ'ব লাগিছিল সেই সময়মতে হ'ব লগা বিষয়টো লেহেমীয়া হৈছে দীঘলীয়া হৈছে আৰু ইয়াৰ কাৰণে বিটিআৰ চৰকাৰৰ দায়িত্ব আছে যিহেতু চুক্তি স্বাক্ষৰকাৰীসকলে আজি কাউন্সিলত অধিষ্ঠিত হৈছে তো তেওঁলোকৰ দায়িত্ব তেওঁলোকে পালন কৰিব লাগে আৰু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ইয়াত গুৰু দায়িত্ব পালন কৰি পেলাই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰিব লাগে এইটোৱে আমাৰ আহ্বান আৰু দাবী হয় তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ যি প্ৰথম বাৰ্ষিক অধিৱেশন 2 দিনীয়া কাৰ্যসূচী আজিৰ এই 2 দিনীয়া কাৰ্যসূচীৰে আজি মুকলি সভা আছিলে আমি যোৱাকালি আমাৰ ৰাতি আমি ডেলিগেট ছিটিং বহিছিলোঁ এই ডেলিগেট ছিটিংত আমি অনাগত দিনত আমাৰ তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি বহুত বিষয়ৰ ওপৰত আমি ৰিজলিউশ্যন লোৱা হৈছে নতুন বছৰৰ আমি যিখিনি উঠিওৱা ছাত্ৰ ছাত্ৰীসকলক মানে ড্ৰাগছ মদ ভাং ইয়াৰ পৰা বিৰত ৰখাৰ কাৰণে আমি এইবাৰ জানুৱাৰীৰ ভিতৰতে আমি তামোলপুৰ জিলাৰ মানে ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে আমি চাইকেল ৰেলী কৰা হ'ব ইয়াৰ যোগেদি আমি আমাৰ আঞ্চলিকবিলাকৰ যোগেদি আমি গাঁৱে গাঁৱে সজাগতা মানে কৰাৰ কাৰণে আমি ৰিজলিউশ্যন লোৱা হৈছে ইয়াৰ যোগেদি আমি তামোলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা যিখিনি
আমাৰ উঠি অহা যুৱচাম ইয়াৰ কাৰণে মানে যেনেকুৱা আমি এতিয়া টেট পৰীক্ষা বা UPSC বা APSC এক্সাম দিয়াৰ কাৰণে আমি অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম লোৱাৰ কাৰণে আমি ৰেজুলেশ্যন কৰা হৈছে আৰু ইয়াৰ যোগেদি আজি আমি মুকলি সভাৰ যোগেদি আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী যিহেতু বসবাস কৰি আছোঁ BTR চুক্তি হোৱাৰ পিছত যিহেতু আজি BTR অঞ্চলত আমাৰ BTR চৰকাৰে আজি মানে এই অঞ্চলটো মানে চৰকাৰ হিচাপে চলি আছে ইয়াৰ কাৰণে আমি মুকলি সভাৰ যোগেদি নিখিল বড়ো ছাত্ৰ সন্থা আজি এই সময়ত কি কাম কৰি আছে এইটো বিতংভাৱে মানে ইনফৰমেশ্যন দিয়াৰ কাৰণে আজি মুকলি সভাত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ছাৰক আমি যিখিনি কৰণীয় কাম সেইবিলাকৰ মেছেজ দিয়াৰ কাৰণে আমি ইনভাইট কৰা হৈছে ইয়াৰ যোগেদি আমি প্ৰমোদ বড়ো ছাৰকো আমি ইনভাইট কৰা হৈছিলে তেখেতে মানে আজি ৰাতি অহাৰ কাৰণে আমাক কথা দিছে আৰু ইয়াৰ যোগেদি যিখিনি আমাৰ এই বছৰৰ নতুন আমাৰ মেগাজিন মানে হিষ্টৰিকেল বুলি ক'ব লাগিব তামুলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ যি মাউথ পিচ জাৰিমিন আগান এইটো আমি মানে উদ্বোধনী কৰা হৈছে এই বিষয়ৰ ওপৰতে আমি যোৱাকালি আমি ডেলিগেটৰ ছেটিঙত আমি এইখিনি কথাবিলাক বিতংকৈ আলোচনা কৰা হৈছে আৰু মুকলি সভাৰ আজি যিখিনি এই অঞ্চলৰ ৰাইজ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে ৰাইজে আজিৰ মুকলি সভাত মানে অংশগ্ৰহণ কৰি পেলাই আমাৰ মুকলি সভাখন মানে সফল কৰিলে ইয়াৰ কাৰণে মই তামুলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।